আরে বুঝ না তো কথাটো অকমান থেত ইমান কিবা নকৰ দেই এ হ'ব দে নুবুজিলে নাই মানুহজনীয়ে কৈ যায় সপোন পুৰাবলৈ বাৰিষা কালতে অকমান খাবি আকৌ নিবাচি লঙলৈ লাগে মই না যাম 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 কি হল কোনে এই জীৱনটো এখন সেই নাটকৰ দৰে বুজিছে নাই বাৰু আমিবোৰ মাথো সেই চৰিত্ৰহে প্ৰেমবিহীন জীৱন হেনো এটি ৰস নাইকিয়া ছন্দবিহীন কবিতা বুজিছে নাই কোনেও নপঢ়ে বুজিছ ছন্দবিহীন কবিতাটো যদি তই সেই প্ৰেমৰ ৰস অকণ মিলাব পাৰ সকলোৱে পঢ়িব সেইকাৰণে কওঁ ধনক প্ৰপ'জটো মাৰি দে না কাম বন নাই চাগে কৈছোঁ কৈ দে না বাদ দে থহে এবাৰ পৰিছা না তাৰপিছতহে গম পাবি এই থ গম পাইছো হে তোৰহে কাজিয়া হোৱা নাই জানো নিজে কাজিয়াক মৰি আছা এতিয়া মোক তেনেকুৱা এটা মোক গলত লমাব বিচাৰিছে কাম নাই আৰু মোৰ কথাটো বেলেগ তোৰ সেনেকুৱা নহয় বুলি মই জানোতো কি মোৰ নহয় হেই মই খাম খাব দে অকণমান মই খাই লওঁ ৰ চাওঁচোন কালৰ মেছেজ হাই বাহ লোৱা মাগুৰ চালে পাপ আহিলে আহিলে তুমি যি কোৱা দেই মই ভাত বনাওঁগে এইডাল লগত মই নাথাকে এইডাল কেলে জানো আহে পাই লাগ দেই কোৱা দিয়ক গৰমখনত কি কৰি আছিলো এনে কিনো কৰিব এই গৰমখনত বহকচোন কামত এনেকে আৰু দেই কচোন ক এই গৰমখনত কিনো কৰি আছিল তহঁতি কিনো মানে এনেই কথা কিবা কিবি পাতি আছো লগৰকেইটাৰ লগত হেৰি ভাত পানী খাই আহিছে কি কৰিবি গৰম যিটো খাই দিলো ভাল ভাল খাই দিলো আমাৰ সি বনাবলৈ গৈছেহে তাকে মই অকণমান লাগি দিওঁগে নেকি বুলি ভাবিছিলো কথা এখন পাতো আকৌ কি কৰিবি কথা বাৰু কওকচোন বাৰু হেৰি বুজিছ এই বজাৰত যি জুই চাই এবাৰ বস্তুৰ দাম ইমান কেইটালি দাংবদীত 20 টকা হোকে ধৰিব দেখিলে মানে বুজিছ হয় দিয়ক আৰু এই ভাত কেওলা আইও 100 টকা কেজি জিকা যে দৰাবই নোৱাৰ আইও 3টি জিকা উঠে 1 কেজি 60 টকা লাগে গুচি আহিলো এৰি থৈ বুজিছ আহি এই বাৰীত এই ঢেকীয়া বুটলিলো ঢেকীয়া তাৰপৰা কলডিল চালো সেইবোৰতো আৰু বাৰীত আছেই নাই বুজিছে আমি খাবই পোৱা নাই বুজিছে নাই একো বস্তু সেই লগৰটো সেইদিনাখনি ঘৰৰ পৰা সেই মাকে সেই কঁঠাল গুটি কেইটামান ঢেকীয়া দুডালমান দিছিলে সেই মটৰ লগত বনাবলৈ গৈছে হয় নেকি সেইবোৰে ঠিক আছে বুজিছ এই মানে বাৰীত এইবোৰ কিবা কিবি এই বনাকবোৰে ঠিক আছে একো সাৰ পানী দিয়া নাই এইবোৰ খোৱাই ভাল স্বাস্থ্যৰ কাৰণে ভাল বুজিছ হয় বাৰু দেই বাকী সেই নহয় বৌ ঘৰতে আছে পোনা দুটা ঘৰতে সিহঁতকেইটা আকৌ বহুত দিন দেখা নাই বুজিছে নে সেই যাবি আকৌ তহঁতি নোযোৱাই হলি এই কিবা বেয়া পাওঁ ধৰি নাই নাযাওঁ যে সেই কোৱাটো তেনে কেলৈ কৈছে বা বেয়া নাপাওঁ বুজিছে নাই কিন্তু এতিয়া ফাৰ্মখনত আমি দুটাহে থাকোঁ গাহৰিকেইটা দানা দিব লাগে ছাগলীকেইটা আকৌ কিবা কিবি কৰিব লগা হয় তাতে কুকুৰাখিনি আছে নহয় কুকুৰা এবাৰ সেই 105টামান আছিলে 3টা সেইদিনাখন কিবা এটা হ'ল মৰিয়ে থাকিলে এতিয়া সেই 102টামানহে আছে যা বুজিছে নাই কণী পাৰিছে কিন্তু কণী দুটামানকে ল'ৰাকেইটাক দিমগৈ বুলি ভাবিয়ে আছিলোঁ সেই কণী দুটামানকে লৈ যাবিচোন দিবগৈ পাওঁ নহয় আমাক হেৰি আকৌ বুজিছে নাই কণী মানে কি হ'ল এই ওচৰ এই আমাৰ ৰমেন যে ৰমেন দাহঁতৰ ঘৰত সেই কণী লাগে বুলি কৈছিলে লোকেল কণী তাকে সেই লোকেল কণী কেইটামান দিমগৈ বুলি ভাবি কিনি সেই গোটাই থৈছোঁ কেইটামান সৰহকৈ লাগে বুলি কৈছিলে ক'ৰবাত আলহী আহিব বোলে লোকেল কণীহে খুৱায় সেইটো কাৰণে সেই থৈ দিয়া হৈছে আকৌ হয় নেকি হ'ব দে এইটো বৰ মৰে ইয়াত তহঁতৰ এই জাক চাকিটা লগাব লাগে আকৌ গধূলি বান্ধিয়ে থওঁ ইমান মহ বান্ধিয়ে থওঁ কিন্তু সেই আজি মানে অকণমান অসুবিধা হ'ল আৰু বান্ধিবলৈ দেই বান্ধি থওঁ নহয় আমি বান্ধি থওঁ সেই আমাৰ দিনত এই সন্ধিয়া চব জাক দিছিলে
তহঁতি এখন কেনেকৈ ৰাখিছ ইফালে ছাগলী সেইফালে গাহৰি ৰাম ৰাম ধেত নোৱাৰি দেই তহঁতৰ লগত এইবোৰ কথাতে বুজিছ সেই তাহানি আমাৰ প্ৰেম কৰা দিনৰ মনত পৰে বুজিছ সেই তেতিয়া এই মহৰ কামুৰণিত চাকি পোহৰত যেতিয়া এই চিঠি লিখিছিলোঁ আইও তাৰ আমেজেই বেলেগ আৰু কবিতা মামুলি লিখিলোঁ লিখিছ কবিতা বহুত লিখিলোঁ বুজিছ প্ৰেমৰ কবিতা কি সেইফালে চালি যে এই বৌৰ কথা কৈছোঁ বাকী বেলেগৰ বুলি ভাবিছ কবিতা বৌৰ নাম কবিতা নি সেই পনীতা সেও মই বোলো সেই কবিতা বুলি কওঁতে কবিতা বুলি ভাবিছোঁ দেই কওকচোন তাৰ বাকী কি ক'ম আৰু সেনেকৈ প্ৰেমত পৰিলোঁ আৰু সেই তেতিয়া প্ৰেম আজিনো ক'ত আৰু তহঁতৰ দিনৰ লিখীয়া আজিকালি মোবাইলত যি যুগ হয় দিয়ক সেয়া আমাৰ সেই মোবাইলতে যায় আমাৰ বুজিছে নাই বাৰু তাকে সেই ফোন নকৰিলে থাকিবই নোৱাৰে তাকেতো আমিও লাগি থাকোঁ নহয় আজিকালি অকণমান অকণমান হয় নি চেনি খাইছে তাৰমানে ধৰি নহয় কোৱাইদেউ চেনি নহয় দেই কি তেনেহ'লে মানে এনেই অকণমান ভাল লাগে বুজিছে নাই বাৰু হয় নি বুজিছে নাই আজিকালি যে মোবাইলত হোৱাটছএপত বেছি ভাল জানে নাই সঁচাকে নেকি আমি এডালে নাজানো নহয় কি কয় মোবাইলত সেইবোৰ নাজানো আপোনালোকৰ দিনত নাছিলে বুলিহে নাইতো আজিকালি আপুনি এনেকৈ টিপি দিয়ক 1 ছেকেণ্ডত আপোনাৰ মোবাইলত মোক দেখাই দিবিচোন সেই আপুনি এতিয়া টাইম নাই আৰু কি টাইম নাই আকৌ টাইম নাই আপোনাৰ এতিয়া দেই এইবোৰ কথা ভাল এই পাৰিম নহয় তই দেখুৱাই দিলে হ'ব ফোন এটা নম্বৰ শুনিলে কি বুলি ক'ব বাৰু এই একো নহয় দে মোক শিকাই দিবি অকণমান সঁচাই কৈছোঁ শিকাই দিবি দেই বছ সঁচাকে কৈছোঁ কি মজা লাগে আমি অকল তাহানি চিঠি লিখা কাহিনীহে জানো এই আজিকালি চিঠি নেলাগে 1 ছেকেণ্ডত আপোনাৰ মোবাইলত কলংকে সোমাব ইফালে চাই আপোনাৰ আকৌ এইফালে দি দিব আপোনাৰ 1 ছেকেণ্ডত আপোনাৰ আকৌ কলংকে সেনেকুৱা কৰিব পাৰি কৃষ্ণ মোবাইল আছে নে আপোনাৰ আছে এটা আছে নাজানো ডাঙৰ মোবাইল একো নাজানো মই খুলি দিম ঠিক আছে দে আপুনি কিন্তু যা তাক দিন নাহিব ফেচবুকডাল চলাব কি মজা লাগে তাৰমানে তহঁতি তাৰমানে এতিয়া প্ৰেমত পৰিছ ভাই ন সেই পৰিছে নি সেইডালো পৰিছে নি এইটো ক'লেচোন ই মোক এতিয়া অলপ আগতে কৈ আছিলে তাৰ হেনো সেই গোটেই এই কিবা ছন্দবিহীনতা জীৱন হেনো কৃষ্ণ নাজানো নহয় সেইখন সেয়াও মানে ছন্দবিহীন জীৱন হৈছে তাকে আপোনালোকৰ হেৰি খোলালি এজনী আছিলে নাই এই ল'ৰাটো ভাল বুজিছে নাই কিবা কয় যদি কৈ দিব পাৰিব হয় নেকি গেৰাণ্টি আছে একো কৰিব নোৱাৰিলেও কণে বেছি হ'লেও খুৱাব পাৰিব কুকুৰা কিমান এডাল সিহঁতৰ ভৰসা নাই যে কোৱাটো মই আছোঁ নহয় আপুনি টেনশ্যন নল'ব মই কৈছোঁ ল'ৰা ভাল আপোনালোকৰ ছোৱালীজনী দেখিবলৈ ভাল লাগে বাৰু তহঁতিও দেই ক'ত যে চকু দিয়গে ন কেতিয়া দেখিল তহঁতি সেইদিনা আহোঁতে চালি বিহু মেলা দিনাখনি কিমান দিননো আছে হ'ব দিয়ক ধেমালি কৰিলোঁ এনেই কৈছোঁ দেই এইবাৰ আপুনি ভালকৈ নকৰিব হেৰি মই চাগে যাওঁ এই ৰৈছে নহয় ভাত আলু চালুবোৰ কাটি দিওঁগৈ আকৌ কথা পাতি ভাল লাগিছিলে ৰচোন কথা পাতি মানে ভাল লাগিছে আকৌ সি অকলে অকলে বেয়া পায় নহয় কোৱাটো ধেত সি বনাব নহয় নোৱাৰিব নি সি অকলে বনাব পোৱাটো পাৰিব কিন্তু এই গৰম দেখিছে নহয় কেনেকুৱা গেলা গৰম তাতে ফাৰ্মত সেই গেছ চেছ নাই জুই কোৱাহে অকণমান খুৱাই মেলি দিওঁগৈ নে কি বৰ ডাঙৰ কথা হ'ল তোৰ লগত কথা পাতিম বুলি আহিছিলোঁ মই এই অকণমান তোৰ মনটোকে ভাল লাগিব বাৰু অকণমান কওকচোন বাৰু শুনি পুৰণা কাহিনীকে কওক পুৰণা কি ক'ম আমাৰ প্ৰেমবিলাক তহঁতৰ প্ৰেমৰ লগতে নিমিলে বুজিছ আমাৰ প্ৰেমবিলাক মানে ধৰ নকয় ৰ'বচোন আপোনালোকে যেতিয়া প্ৰেম কৰিছিলে বহুত দূৰততো থাকে আপোনালোকৰ নবৌহঁতৰ ঘৰটো তিনিচুকীয়াহে বুলি কোৱা শুনিছোঁ চিঠিখন বাৰু দিয়া মানি লৈছোঁ কিন্তু আপোনালোকে সেই লগ কেনেকৈ কৰিছিলে সেইটো কওক তেতিয়া লগ পোৱাগৈ নাই কি আছিলে নাই তেতিয়া নাই তই তেতিয়া লগ কৰিব নোৱাৰ আজিকালিতো লগ কৰিবলৈ সহজ হ'ল ফোনতে এনেকৈ ক'লি আমুকৰ ৰৈ আছোঁ বুলি ক'ব ভিডিঅ' কল হ'লেতো কথাই নাই সেইখন আৰু আজিকালি কি ওলালে আমাৰ দিনত চিঠিখন আমি দিলোঁ আকৌ মোলৈ এখন আহিব পোষ্ট অফিচৰ পৰা দিব আকৌ এখন দে তই লগ কৰা হেৰি নাথাকে নহয় দীঘলীয়া প্ৰচেছ আকৌ পিছৰ এডাল এই আগতে ফোন কৰিব লাগে নহয় গৈ পিছৰ পৰা এইবোৰ তাৰপৰা গৈ ফোন কৰোঁগৈ সেইখনেই আছিলে আমাৰ দিনত এতিয়া লগত নিমিলে বুজিছ লগ কেনেকৈ পালে সেইটো কওক লগ সেই কি কবি নোৱাৰে এখন ক'লে বুজিছ ওলাই যায় এখন বাদে থ নকওঁ বেয়া কথা বাদ দে কোৱাইদেউ কি মজা কথা কৈছে নকওঁ আজি নকওঁ বেলেগ দিনা কাম নহওক কোৱাইদেউ নেলাগে ভাল লাগে কোৱাইদেউ আপোনাৰ এইবোৰ কথা শুনিব লাগে আমি ৰৈ থাকোঁ বুজিছে নাই এই ফাৰ্মত কিমান দিনটো কাম কৰি থাকোঁ নহয় ভাগৰ লাগে বুজিছে নাই কেতিয়াবা আপুনি আহিব কেতিয়াবা
গধূলি গধূলি এপাক আহিবচোন এই হ'ব দে এই পিছত কম কেতিয়াবা দে এইবোৰ প্ৰেমৰ কথা আমি তাহানি চিঠি দিনত চিঠি দিয়া কাহিনী তই কোনো আজিকালিলৈ মিলিব হয় অকণমান কওকচোন কেনেকৈ লগ পালে এই এতিয়া কি ক'ম মই ক'বলৈ গ'লে বিহু মেলাখন চাবলৈ গৈছিলোঁ সেই বিহু মেলাখনত অকণমান দেখা দেখি হ'ল বেলেগ কাহিনী নাই আকৌ বৌ তাতে নাচনি অঁ আপুনি জানো কম ঢুলীয়া আছিলে সেই তেনেকৈ বাহঁতে কম নকৰে বঢ়িয়া তালি এটা দিব পাৰা এই তাতে দেখা দেখি হয় যেনিবা মই একে ফিক্সে কৰি থৈ আহিলোঁ বুলি ধৰ সুধিছিলে কেনেকৈ এই তহঁতিও পাই দেই বৰ বেলেগ বেলেগ কথা শুনি থাক মনে মনে থাক এই কওক লাজ লাগিছিলে প্ৰথমতে সুধিব তাৰপৰা এই আপুনি বাইদেউ আপুনি লাজ কৈছে বাইদেউ দেই ক'ব লাগিব দেই আপুনি এই লাজ লাগিছিলে তেতিয়া কোনে সুধিবলৈ এই বেলেগ এটা সহায় লৈ পিনি সুধুৱাইছিলোঁ সেনেকুৱা পৰিস্থিতি অঁ সুধচোন মোক ভাল পাব নি তাৰপৰা সুধিলে কিন্তু সুধিলে কি হ'ব তাৰপৰা যোগাযোগ নাই নহয় চিঠি দিহে তাৰপিছত অকণমান কথা পাতিবলৈ পাইছোঁ বুজিছ তাকে হ'ব দে এই নহয় বাইদেউ আপুনি আজি আপোনাৰ প্ৰেমৰ কথা মোক ক'বই লাগিব বাইদেউ আপুনি আমনি পায় কি পায় নাজানো বাইদেউ আপুনি মোক প্ৰেমৰ কথা ক'ব লাগিব মই ক'ম আৰু তহঁতি এতিয়া যে এই অথনি পৰা তহঁতি কিবা কিবি সেইখনকে পাতি আছিলি যেন পাইছোঁ মই প্ৰেমৰ কথাই তহঁতৰ পঢ়া শুনা কথাটো নাই ধান্দা নাই তহঁতৰ এই মোবাইলটো লৈ পেটটো পেলাই সেইখন ষ্টেটাছ নে কি অনলাইন কৰি থৈছোঁ পঢ়ি আছোঁ চাকৰিৰ কাৰণে চাকৰিটো ল'ব লাগিব নহয় বাইদেউ চাকৰিটো নহ'লে বুজিছে নাই আজিকালি ছোৱালী নিদিয়ে কোনো বুজিছে নাই চাকৰিটো ল'বই লাগিব যেনে তেনে নহ'লেও কিন্তু আপোনাৰ সেই কাহিনীটো শুনো বুলিয়ে ভাবি আছোঁ বাদ দে দেই বাইদেউ আপোনাক বেয়া পাইছোঁ হ'ব দে ইমান ঘূৰাই পকা আপোনাৰ সেই কাহিনীটোলৈ নি আছোঁ আপুনি আকৌ বেলেগ কথা কৈছে হ'ব দে নালাগে হ'ব দেই যা তহঁতি ভাত খাবলৈ হ'ল বোলে যা এই হ'ব দে বুজিছ এই তহঁতি বৰ বেলেগ অকাই পকাই যি টি কথাবোৰ সুধি থাকোঁ বুজিছ মই যাওঁ দেই যায় কেন যাওঁ তহঁতি এই মুঠতে ভাত পানী খাবি কৈ থৈ যাওক কি কৰি যাম এই নকওঁ বৈ যাওঁ তহঁতি বেয়া নাপাবি হা বাইদেউ এই যাওঁ এই হ'ব দে যাওঁ বাইদেউ কাইলৈ ক'ব আকৌ হ'ব দে যাম ৯৫ এদিন লগ লগাই আকৌ সুধিম হ'ব দে অঁ তই পলাই দিলি মই মামুলি কামোৰ দিলোঁ নি প্ৰেমৰ কথা সুধিলোঁ বুঢ়াই আগতে আমাক কামুৰি থাকে আজি নিজে কামোৰ খালে ন পলালে ভাল দিলি তেন্তে এনেকুৱা কৰিব লাগিছে নাই লোকক আহি কম কামোৰ মাৰি থাকে মইতো আঁতৰিয়ে দিছোঁ আৰু তহঁতি যি পাত মই আকৌ উকা ভকত নহয় কামোৰ মাৰি দিম মানে মই ভাল দিলি দে ভাত হ'ল নাই ভাত হ'ল ব'ল খাওঁ ব'ল কালি নিচিনা হালধি নিদিয়া শাক হ'লে কিন্তু চাবি আৰু আজি কি শাক বনাইছোঁ তই আঙুলি খাই যাবি দে ব'ল জলদি আহে চেণ্ডেল পাতৰ ফিটাডাল চিগু হৈ আছে